Hey guys, good morning. Welcome to my channel Sehnaz Vlog. মই চেহনাজৰ ভ্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া এই সাৰফৰাজক পঠিয়াই লৈছোঁহে, তাৰ যে স্কুল খোলা আৰু এতিয়া মিষ্টাৰে লৈ গ'ল তাক স্কুল। আজি মই যোৱা নাই, এইফালে এয়া দুইজনকে পঠিয়ালে, মই একো কাম কৰাই নাই, এই বিচনাই তোলা নাইকিয়া, খালি জাষ্ট পঠিয়াইহে লৈছোঁ। ৰাতিপুৱা খুব এইটো টাইমত খুব লৰালৰি হয়, সেইটো কাৰণে একোৱে কৰা নাইকিয়া। মই চাহো খোৱা নাইকিয়া, খালি সিহঁত দুইজনকে খুৱাই ল'লোঁ, খুৱাই বৈ পঠিয়াই ল'লোঁ। এতিয়া মই লাহে ধীৰে কামখিনি কৰি থাকিম। তাই স্কুল ছুটি হ'ব 12:10 আৰু মিষ্টাৰে লৈ আহিব, মই যাব নালাগে, সেইটো কাৰণে মই কামখিনি এতিয়া ধুনীয়াকৈ কৰি ল'ব পাৰিম। চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ, কি কৰিব পাৰোঁ দেখাই থাকিম আপোনালোকক। ব্ৰেকফাষ্ট কৰিব লৈছোঁ, এয়া ৰুটি আৰু খাচী মাংস লৈছোঁ আৰু লগতে একাপ ৰঙা চাহ। মই তেন্তে ব্ৰেকফাষ্টটো কৰি লওঁ, আপোনালোকক তাৰপিছত লগ পাই আছোঁ। শাহু মায়ে মৰিচা শাকখিনি এনেকুৱা ধৰণে কাটি দিলে আৰু ইয়াৰ ঠাৰিকেইডাল ডাঙৰ ডাঙৰকৈ দিছে। আৰু এই মাছখিনি মই আগতীয়াকৈ নিমখ হালধি দি থৈ দিছিলোঁ। আৰু এইফালে বিলাহী লৈছোঁ, নহৰু পেষ্ট, পিঁয়াজ, নিমখ আৰু হালধি। ইয়াত জলকীয়াও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু সাৰফৰাজে খোৱাৰ বাবে মই ইয়াত জলকীয়া দিয়া নাই। আপোনালোকে যদি খায় জলকীয়া দি ল'ব পাৰিব। এতিয়া এখন কেৰাহী গৰম কৰি ইয়াত মই এতিয়া মিঠাতেল দি ল'ম। এই তেলখিনি গৰম হোৱাত ইয়াত মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। এইখিনি মোৰ ফ্ৰাই কৰা হৈয়ে গ'ল। এই একেখিনি তেলতে মই ইয়াত পিঁয়াজ দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙা হোৱাত এতিয়া যিখিনি মই শাক ভাজি থৈছিলোঁ সেই শাকখিনি ইয়াত দি দিছোঁ। শাকখিনি কাটি থৈছিলোঁ, সেই শাকখিনি দিছোঁ, মই ভাজিছোঁ বুলিহে কৈছোঁ। এতিয়া ইয়াৰ ওপৰতে নহৰু পেষ্ট, হালধি, নিমখ আৰু নহৰু পেষ্ট আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া এইখিনি ভাল ধৰণে লৰাই এখন ঢাকন লগাই এইখিনি সিজিবলৈ দিম। এয়া শাকৰ পৰা ওলোৱা পানীখিনি শুকাই গৈছে। এতিয়া ইয়াত মই এতিয়া এক্সট্ৰাকৈ অলপ পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া পানীখিনি শুকাই ল'বলৈ দিম। এয়া মোৰ এই পানী শুকায়ে গ'ল। এতিয়া মই যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই মাছখিনি ইয়াত দি দিম। এতিয়া ইয়াত মই আকৌ পুনৰ পানী অলপ দিছোঁ। এতিয়া শাকখিনি এতিয়া মাছৰ লগত মাছৰ ৰসটো অলপ আহিবলৈ উতলিব দিম। এয়া মোৰ শাক আৰু মাছৰ ৰেচিপি ৰেডি হৈ গ'ল খাবৰ বাবে। আৰু ভাতটো বহোৱা নাই, ভাতটো সাৰফৰাজ আহি লওক তাৰপিছত বহাম, সি আহি পোৱাই নাইকিয়া।
মই জোলটো এনেকুৱা হিচাপত ৰাখিছোঁ, বেছি ৰখা নাই, আৰু বেছি ৰাখিলে ভালো নালাগিব, আৰু ঠাণ্ডা হৈ গ'লে আৰু অলপ শুকাই যাব। এনেকৈ মৰিচা শাকৰ লগত আপোনালোকে মাছ খাইছেনে জনাবচোন কমেণ্টত লিখি। ছাৰফ্ৰাজৰ এক্সাম হৈ আছিলে বুলি মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে, আৰু আজি ৰিজাল্ট দিলে, আৰু ল'ৰাৰ আজি প্ৰথম ৰিজাল্ট, সেইটো কাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া লিখিলে আৰু ভালো নহয় বেয়াও নহয়, মাজতে আছে আৰু সি উল্টাকৈ লিখি আহিছে। আৰু 1 পৰা 10লৈকে সি জানে, অকল 9টো আৰু 8টো নাজানে, কিন্তু জানিও সি নিলিখিলে, গোটেইখিনিতে 1 লিখি আহিছে। আৰু প্ৰথম এক্সামৰ প্ৰথম ৰিজাল্ট মই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেই বুলি ভাবিয়ে দেখাই দিলোঁ। ছাৰফ্ৰাজক ভাত খুৱাবলৈ কিমান দিগদাৰ দেখিছেনে। এইফালে মই এয়া ভাত লৈ বহি লৈছোঁ, আৰু সি এইফালে এয়া চাইকেল চলাই আছে। এতিয়া এইফালৰ পৰা এপাক আহিব, এইডোখৰত মই হোটেল হওঁ যেনিবা, হোটেলত আকৌ ভাত এগৰা খাব, আকৌ সিফালে যায়। এয়া এতিয়া আহিছে আকৌ এগৰা ভাত ল'বলৈ। তাৰপিছত মানে এইখন কি হয় কৈ দিয়া ন, হোটেললৈ কি হয় কৈ দিয়া। আমাৰ এইখন হোটেলত যে ভাত খাবলৈ আহিছে, এতিয়া আকৌ এগৰা ভাত ল'বা, আকৌ এতিয়া যাব। তাক মানে খুৱাবলৈ বিৰাট দিগদাৰ। যোৱা এতিয়া হোটেলত ভাত খালা দেই, যোৱা যোৱা। এতিয়া আকৌ যাব, এতিয়া আকৌ এপাক খাই পেলাই আকৌ আহিব। এয়া শাক আকৌ মৰিচা শাক, মই দিম যোৱা। মই তেন্তে তাক ভাতকেইটা খুৱাই আপোনালোকক লগ পাই আছোঁ। আমিও ভাত খালোঁ, খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া 4টা বাজিবলৈ হ'ল, 4:15 আছে, আৰু অলপ মই ৰেষ্ট লওঁগৈ, সেইটো কাৰণে খিৰিকীখিনি মাৰি থৈ গৈছোঁ। আৰু আজি মই ভিডিঅ'টো আৰম্ভণি কৰোঁতেও খিৰিকী খুলিছিলোঁ, আৰু এতিয়া শেষ কৰিবলৈ ওলাওঁতেও এই খিৰিকী মাৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পালে, ভিডিঅ'টো প্লিজ মোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।